Hi friends, welcome to my channel Idleness Care. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কলা সংস্কৃতি আৰু ধৰ্মৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাব। গতিকে বলক আমি ভিডিওটোৰ মাজলৈ যাওঁ। এক নম্বৰ প্ৰশ্নত আছে পৃথিৱীৰ ভিতৰত দীৰ্ঘতম লিখিত সংবিধান কোনখন? উত্তৰটো হৈছে ভাৰতৰ সংবিধান। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি? উত্তৰ জনগণ মন। এই সংগীতটো 1950 চনৰ 24 জানুৱাৰীৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে গ্ৰহণ কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি? উত্তৰটো হৈছে বন্দে মাতৰম। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি চলচ্চিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি? উত্তৰটো হৈছে ভাৰত। প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ ৰাজা হৰিশ্চন্দ্ৰ। হিন্দী ভাষাৰ প্ৰথম বোলছবিখনৰ নাম কি? উত্তৰটো হৈছে একতা। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে অভিনয় কৰা বোলছবিখনৰ নাম কি? উত্তৰটো হৈছে বাল্মীকি প্ৰতিমা। গান্ধীৰ দাণ্ডী যাত্ৰা নামৰ বিখ্যাত চিত্ৰখনৰ চিত্ৰকৰ কোন? উত্তৰটো হৈছে M.F. হুছেইন। সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া শিল্পীজন কোন? উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম আঞ্চলিক বঁটা লাভ কৰা অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰটো হৈছে নিপ বৰুৱাৰ মাক আৰু মৰম। অসমৰ প্ৰথম চিনেমা গৃহ দুটাৰ নাম কি? উত্তৰটো হৈছে গুৱাহাটীৰ পিকচাৰ হাউচ আৰু কেলভিন চিনেমা গৃহ। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল আৰু ইয়াক কেতিয়া গ্ৰহণ কৰা হয়? উত্তৰটো হৈছে যশস্বী চিত্ৰকৰ ভাস্কৰ যুগল দাসে। 1959 চনৰ 9 ছেপ্টেম্বৰত গ্ৰহণ কৰা হয়। ভাৰতৰ আটাইতকৈ উচ্চতাত থকা তীৰ্থস্থানখনৰ নাম কি? উত্তৰটো হৈছে কাশ্মীৰৰ 13,000 ফুট উচ্চতাত থকা অমৰনাথ মন্দিৰ। বুদ্ধ ধৰ্মৰ মূল গ্ৰন্থৰ ত্ৰিপিটক মূলতঃ কোন ভাষাত ৰচিত? উত্তৰটো হৈছে পালি ভাষাত। ভাৰতৰ ভিতৰত বৃহত্তম গীৰ্জাটো ক'ত অৱস্থিত? উত্তৰটো হৈছে পুৰণি গোৱাত। বন্ধু বান্ধৱীসকল, যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰি ল'ব। ধন্যবাদ।